Hi guys, welcome back to my channel Tiptimena Blog. বৰ্তমান টিপটিমেনে অসুস্থ কাৰণে আজি মই ভিডিঅ'টো বনাব লগা হ'ল। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আপোনালোকক চিনাকি কৰিবলৈ গৈ আছোঁ কৃষক ৰাইজৰ সকলোতকৈ প্ৰয়োজনীয় বস্তু হ'ল নাঙল আৰু নাঙলখনৰ কিনো সঁজুলি থাকে বা অংশ থাকে সেইটো আপোনালোকক মই দেখাব গৈ আছোঁ। পোনপ্ৰথমতে আমি এইটো লৈ যাওঁ। আপোনালোকে দেখিছে এইটো হ'ল নাঙলৰ মুঠি বুলি কোৱা হয়। নাঙলৰ এই অংশটোক কোৱা হয় ফাল। কিছুমান নাঙলৰ সমানে লাগি থাকে তাক পাতিফলীয়া নাঙল বুলি কোৱা হয়। আৰু এইখিনিতে মই এতিয়া লগাব পৰা নাই আপোনালোকক দেখাবৰ কাৰণে, কাৰণ মোৰ তাত সেই বস্তুটো নাছিলে। মই এনেই আপোনালোকক এইটো দেখাবৰ কাৰণে মই বনাইছিলোঁ। ইয়াতে যিখন ফাল থাকে ফালৰ এটা ওপৰৰ টাইপ এটা বস্তু থাকে, যাতে যেতিয়া মাটি খন্দা হয় তেতিয়া সেই বস্তুটো মাটিখিনি ফালখনে মানে সমান কৰি লৈ যায়। সেইখিনিত ঠাংফলীয়া নাঙল বুলি কোৱা হয়। তেনেবোৰ নাঙলক এইটো দেখিছে। নাঙলডালৰ লগত সংযুক্ত হৈ থাকে এই লাঠিডালক সাধাৰণতে ডিলামাৰি বুলি কোৱা হয়, আৰু ডিলামাৰিৰ লগত এইটোক জুৱলি বুলি কোৱা হয়। জুৱলিডাল ডিলামাৰিৰ লগত সংযুক্ত হৈ থাকে। জুৱলিখনত সাধাৰণতে 4ডাল লাঠি থাকে। এই লাঠিকেইডালক শ'লমাৰি বুলি কোৱা হয় গৰুৰ ডিঙিত লগাবৰ কাৰণে। মই বৰ্তমান ইয়াতে লাঠি লগাব পৰা নাই, কাৰণ লাঠি লগালে এইটো ভাঙি যাবতো। সেইকাৰণে মই ইয়াতে গজাল মাৰি আপোনালোকক দেখাবৰ বাবে মই এইটো বনাইছোঁ। শ'লমাৰিকেইডালৰ লগত এডালকৈ ৰছী সংযুক্ত হৈ থাকে, আৰু এই সংযুক্ত হৈ থকা ৰছীকেইডালক জুতজৰি বুলি কোৱা হয়। আৰু সাধাৰণতে এইকেইডাল ব্যৱহাৰ কৰা হয় গৰু জুতিবৰ বাবে। প্ৰয়োজনীয় বস্তু এটা মই আপোনালোকক আৰু দেখুৱাওঁ। এই ডিলামাৰি আৰু জুৱলিডালক সংযুক্ত কৰিবৰ কাৰণে এডাল ৰছী ব্যৱহাৰ কৰা হয়। সেই ৰছীডালক আউটজৰি বুলি কোৱা হয়, আৰু সেইটোৰ দ্বাৰাই এই ডিলামাৰি আৰু জুৱলিটো সংযুক্ত হৈ থাকে। এই জুৱলিডাল লৰচৰ নহ'বৰ বাবে সাধাৰণতে ডিলামাৰিডালত কেইটামান খাঁজ কাটি দিয়া হয়, আৰু সেই খাঁজটোত টানকৈ এই আউটজৰিডাল বান্ধি দিয়া হয়, যাতে জুৱলিটো লৰচৰ নহয়। এই সকলোবিলাক সঁজুলি লগ লাগি কৃষক ৰাইজৰ বাবে এখন সুন্দৰ নাঙলৰ সৃষ্টি কৰা হয়। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু নতুন নতুন ভিডিঅ' পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আপোনালোকে ভিডিঅ'বোৰ আমাৰ চাই কিন্তু ছাবস্ক্ৰাইব নকৰে। প্লিজ ছাবস্ক্ৰাইব কৰি দিব, যাতে আমি আগবাঢ়ি যাব পাৰোঁ।